খুৰী কোনফালে ওলালে? এই জুৰি ঘৰৰ পৰা এপাক আহোঁ। এই বিহু বুলি যোৱাই নাই নহয়। কালি যে বৰুৱা ছাৰৰ ঘৰলৈ বিহু এযোৰ আহিছিলে, চাবলৈ গৈছিলে নে আপুনি? তই নাই যোৱা নেকি চাবলৈ? গৈছিলোঁ। বৰ ধুনীয়া হৈছিলে নাচনী কেইজনী বৰ মৰম লগা। আৰু সিহঁতে ডাঙৰ ডাঙৰ বক্স লৈ আহিছে আৰু স্পীকাৰো আনিছে। আমাৰ ঘৰলৈকে মাত আহিছিলে। কিন্তু তেতিয়াৰ পৰা মনটো বৰ এটা ভাল লাগি থকা নাই। কিয়? আমাৰ চুকৰ কথা দেখোন জানোৱেই। চবৰে গাড়ী নাই, বাইক নাই। সিহঁতিনো কিহত আহিব? আৰু কাৰোবাৰতো চাইকেল এখনো নাই। সিহঁতি ক'লে আমাৰো চাবলৈ মন এটা আছে, আপুনি গৈছেই যেতিয়া সিহঁতক আমাৰ ইয়ালৈকে মাতিব, আমাৰ গাঁৱৰ মানুহখিনিয়ে মিলি মেলি কিবা এটা দিম। মই বোলো তাকে ক'লোঁ, আমাৰ গাঁৱৰ ফালেও বিহু মাৰিবাচোন, আমাৰ তাৰ মানুহখিনিয়ে চাওঁ বুলি কৈছে। সিহঁতে ক'লে আমাৰ বোলে সময় নাই আৰু বোলে কিবা আগতে ক'ব লাগে, কিবা বুকিং কৰিব লাগে বোলে, নহ'লে হেনো নেযায়। আৰু অলপ পাছতে এই বৰুৱা ছাৰৰ ঘৰৰ পৰা দুঘৰ পাৰ হৈ যে মানুহ এঘৰ পায়গৈ, হাজৰিকা। এই বাগানত যে আছে যে বাগানৰ মালিকজন হাজৰিকা, তেওঁ আহি ক'লেহি বোলে আমাৰ ঘৰৰ ফালেও যাবা। সিহঁতে ক'লে হ'ব, এইঘৰ মাৰিয়ে আপোনালোকৰ ঘৰলৈ গৈ আছোঁ। আজিকালি বিহুবোৰ এনেকুৱাই। আপোনাৰ ওচৰত যদি পইচা আছে তেতিয়াহ'লে আপোনাৰ ঘৰত বিহু মাৰিবলৈ আহিব। আৰু আজিকালি প্ৰায়ে দেখা যায় মানুহ চাই চাইহে বিহু মাৰে। আজিকালি আগৰ দিনবোৰ নাই এই ঘৰে ঘৰে গৈ মৰা চোতাল বিহু, পেট বিহু আৰু আজিকালি বিহু গৈ মঞ্চ পালেগৈ। আজিকালি পইচা আছে মানে বিহু চাবলৈ পাবি, নহ'লে নেপাওঁ আৰু। বাৰু হ'ব দে, মই গৈ থাকোঁ। ঠিক আছে খুৰী, আপুনি গৈ থাকক।